খবৰ আকৌ আজি এটা ব্লগ লৈ আহিলো আৰু আজি ইউটিউবত সেকেন্ড টু ব্লগ আপোনালোকে মোক সাপোর্ট কৰিব support guys subscribe karo sab log এনেকুৱাকে ব্লগ বনাম তুমি অসমীয়াত কোৱা এইটো মোৰ অসমীয়া চেনেল okay so guys subscribe কৰক নিশা মেডামক আৰু এইফালে আমাৰ মিষ্টাৰ মৰমৰ মানুহজন খং উঠি যায় মানুহজন ওলালে মানে গাইজ আমাৰ দুটাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হোৱাৰ পিছত মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ পিছত এই হলো না মিছেছ এণ্ড মিষ্টাৰ তাৰ পিছত আজি ফাৰ্ষ্ট কামাখ্যা মন্দিৰত যাম মাতাক ধন্যবাদ নিদিয়া মানে বহুত দিনৰ পৰা আমি কামাখ্যা দেৱী মন্দিৰ আৰু বগলামুখী মন্দিৰত যোৱা নাছিলো তাত যাই আমি বহুত ভাল লাগে আমাৰ আমি যাই মানে তাত 1-2 ঘণ্টা বহু অনলি সিট and relax meditation so এতিয়া যাম আৰু মোৰ দিল্লীৰ পৰা মানে ফ্ৰেন্ড আহি আছে মানে ইয়াতে আছে ইহঁতে আহি আছে ইহঁতক দেখাম আজি ইহঁতে সুপাৰ বাইক লৈ আহিছে দিল্লীৰ পৰা নৰ্থ ইষ্ট ৰাইড কৰি আছে সো ইহঁতক লৈ যাম এতিয়া মজা লাগিব তো গাইস ফাইনালি আহি পালো কামাখ্যা মন্দিৰ আৰু এইফালে চাব পাৰে পুৰা একদম এয়া আমাৰ লগত আহিছে এইবিলাক এয়া দিল্লীৰ পৰা যে আহলো হৈছিল ডাবলৰ লগ এইজন এইফালে আছে আৰু এইফালে চাব পাৰে গাইস এতিয়া ইয়াতে অলপ টাইম ৰখিছে আৰু ইহঁতে আৰু ইয়াৰ পৰা যাম মন্দিৰৰ ওপৰলৈ গৈ কিনে অলপ চাকি ৰাখি দিম আৰু ইয়াত মানুহবিলাকে ইয়াৰ পৰা ভিউ চাই আছে জয় মা কামাখ্যা কি জয় और एक बार জয় তো গাইস ফাইনালি কামাখ্যা মন্দিৰ পাই গলো আৰু এইফালে কেনেকুৱা মজা আজি হঠাতে প্ল্যান হৈ গল না মা जब बुलाएगा तभी आ जाना पड़ता है হেতু অসমীয়াত কমৰ ব্লগ এই আৰু হিন্দীত বনাই হিন্দীয়ে কৈ থাকে মা যেতিয়া বুলায় মানে আজি হঠাতে প্ল্যান হ'ল মানে হঠাতে প্ল্যান বুলাই হঠাতে প্ল্যান হ'ল মানে আজি মানে এনেকুৱা নাছিল আৰু আমি দিল্লীৰ পৰা মানে দাদা দুজন আহিছে ফ্ৰেণ্ড হয় তো সেইকাৰণে মানে সিহঁতে আহিম বুলি কোৱা কাৰণে আমি আজি আহিলোঁ আৰু তো এইফালে চাব পাৰে তই ইমান বেছি কিয় কৈ আছা কিয় কৈ আছা তো এতিয়া ইয়াৰ পৰা অলপ চাকি টাকি লৈ লওঁ আৰু ইয়াতে জোতা দুটা থৈ ল'লোঁ আমি চাকি টাকি লৈ ল'লোঁ এতিয়া যাম আৰু জোতা পৰাই এখন তো মেসেজ দিও এই মাসও তো চাকি টাকি দিয়া হৈ গ'ল আৰু এতিয়া আমাৰ এইফালে নাৰিকল পাৰিবানে এবাৰত ভাঙিব তো এইফালে বাহ একবাৰতে ভাঙিব পাৰিছা দে দিয়া লাকি মেনু জয় মা কামাখ্যা চাকি টাকি দিয়া হৈ গ'ল আৰু এতিয়া অলপ মাৰ দৰ্শন কৰিলোঁ পূজা চূজা কৰি ল'লোঁ আৰু এইফালে মানুহবিলাক চাব পাৰে পুৰা জয় মা কামাখ্যা আৰু এইফালে চাওকচোন এইকেইটাক পুৰা ইহঁতৰে ভাল হৈছে আৰু প্ৰসাদ খাই থাকিব পাৰিছে আৰু এইফালে চাওকচোন বাপৰে ইমান ধুনীয়া লগা আছে জয় মা কামাখ্যা বুলি এবাৰ কমেণ্টত লিখি দিব সকলোৱে মায়ে সকলোকে ভালে ৰাখক এতিয়া আমি ইয়াতে অলপ ধুনীয়াকৈ বহি লৈছোঁ আৰু এয়া চাব পাৰে ইয়াৰ পৰা মাক অলপমান মাক ভাবিছোঁ মনতে আৰু এতিয়া অলপ বহি একবাৰ বগলা মাৰ দৰ্শন কৰিম বুলি ভাবিছোঁ আৰু এতিয়া যাম আৰু ওলাই আৰু এইফালে নাৰিকল খাই আছে ইয়াতে পাৰিছা ওলাব অলপ বাহ বগলা মাৰ মন্দিৰৰ পৰা দৰ্শন কৰি চাকি টাকি দি আহিলোঁ এতিয়া আৰু লাহে লাহে ঘৰত যাম আৰু কেমেৰামেন আগৰ ফালে চাবা চিৰি আছে মা বগলামুখীৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া যাম ঘৰত আৰু এইফালে কেনেকুৱা লাগিল দৰ্শন কৰি মজা বহুত ভাল লাগিল আজি মানে হঠাতে প্লেনিং হৈ গ'ল যে সেইকাৰণে বহুত ভাল লাগিছে প্লেনিং কৰি অহা নাছিলোঁ এতিয়া যাম আৰু ঘৰত এইফালে মালাবিলাক ক'ত থৈ তো গাইজ এতিয়া মাৰ দৰ্শন কৰি আহিলোঁ বহুত ভাল লাগিলে যে জয় মা কামাখ্যা জয় মা বগলামুখী তো সকলোকে মায়ে ভালে ৰাখক তাকে কামনা কৰিলোঁ সকলো জীৱন সুখ হওক সকলো শান্তিত থাকক আৰু এইফালে আমি এতিয়া যাবলৈ ওলাইছোঁ ৰুম তো গাইজ আহি পালোঁ ৰুম আৰু এয়া চাব পাৰি চাহ লৈছোঁ আৰু মই যে কৈছিলোঁ এওঁৰ লগ মানে ফ্ৰেণ্ডকেইটা আহিছে দিল্লীৰ পৰা সিহঁতকো চাহ তাহ দিলোঁ আৰু ইফালে আমাৰ লাকিক বান্ধি থৈ দিছোঁ কাৰণ কিছুমান মানুহে অলপ ভয়ো কৰে দিয়কচোন তো এইফালে চাহ লৈছোঁ চাহ খালোঁ আৰু সিহঁতক দিলোঁ কফি